জীৱনত সফল হোৱাৰ বাবে চাণক্যৰ কেইটামান নীতি। মূৰ্খ ব্যক্তিক পশু বুলি ভাবি ত্যাগ কৰিব লাগে। তেওঁলোকৰ লগত কেতিয়াও বিবাদ কৰিব নালাগে। নিজৰ দুৰ্বলতা কাৰো আগত প্ৰকাশ কৰিব নালাগে। টকা পইচা ভাবি চিন্তি খৰচ কৰিব লাগে। কোনো কাম আৰম্ভ কৰাৰ আগতে নিজকে ৩টা প্ৰশ্ন কৰিব লাগে। মই এই কামটো কিয় কৰিব বিচাৰিছোঁ? ইয়াৰ পৰিণাম কি হ'ব? মই এই কামটোত সফল হ'ব পাৰিমনে? আৰু যেতিয়া গভীৰভাৱে চিন্তা কৰি এই প্ৰশ্নকেইটাৰ উত্তৰ পোৱা যাব, তেতিয়া আমি কামটোত আগবাঢ়িব লাগে। মানুহে অকলে জন্ম হয় আৰু অকলে মৰি যায়, আৰু নিজৰ ভাল বেয়া কৰ্মফল অকলেই ভোগ কৰিব লাগে, আৰু অকলেই স্বৰ্গ নাইবা নৰক যাত্ৰা কৰিব লাগে। ভগৱান মূৰ্তিত নহয়, নিজৰ অনুভৱতেই থাকে ঈশ্বৰ, আৰু আত্মাটোৱেই মন্দিৰ। এই কথাটো কেতিয়াও প্ৰকাশ কৰি দিব নালাগে যে আপুনি কি কৰাৰ কথা ভাবিছে। বুদ্ধিমানৰ দৰে এই কথাটো ৰহস্যৰ মাজত ৰাখিব লাগে। শিক্ষা হৈছে আটাইতকৈ ভাল বন্ধু। এজন শিক্ষিত ব্যক্তিয়ে সকলোতে সন্মান পায়। শিক্ষাই সৌন্দৰ্য আৰু যৌৱনকো পৰাজিত কৰিব পাৰে। এজন মূৰ্খ ব্যক্তিৰ বাবে কিতাপ সিমানেই উপযোগী যিমান এজন অন্ধ ব্যক্তিৰ বাবে আইনা। যিদৰে এজোপা শুকান গছত জুই দিলে গোটেই হাবিদৰাই জ্বলাই পেলাব, সেইদৰে এজন পাপী পুত্ৰই গোটেই পৰিয়ালটোৱেই ধ্বংস কৰি পেলাব। ফুলৰ সুগন্ধ কেৱল বায়ুৰ দিশতহে বিয়পে, কিন্তু এজন ভাল মানুহৰ গুণ চাৰিওফালে বিয়পি পৰে। আমি অতীতক লৈ অনুতাপ কৰিব নালাগে, নাইবা ভৱিষ্যতক লৈও চিন্তিত হ'ব নালাগে, কিয়নো জ্ঞানী মানুহে বৰ্তমানত জীয়াই থাকে। বেশ্যা দুখীয়াৰ লগত নাথাকে। জনসাধাৰণে দুৰ্বল সংগঠনৰ সমৰ্থন নকৰে, আৰু চৰায়ে সেইজোপা গছত বাঁহ নাসাজে যিজোপাত ফল নধৰে। যিজন ব্যক্তি পৰিয়ালৰ লগত অত্যন্ত বেছি জড়িত হৈ থাকে, তেওঁ চিন্তা আৰু ভয়ৰ সন্মুখীন হ'ব লগা হয়, কিয়নো সকলোবোৰ দুখৰে মূল কাৰণ হৈছে বেছি জড়িত হৈ থকা।